যিজন আহোমৰ ৰাজসিংহাসনত বহিছিল তেওঁৰ নাম আছিল কমলেশ্বৰ সিংহ। এতিয়া আমি যেতিয়া আহোমৰ ৰজাসকলৰ ৰুলিং পিৰিয়ড নাইবা তেওঁলোকে কেনেদৰে শাসন কৰিছিল সেইখিনি চালো, তেতিয়া দেখা পাওঁ যে ৰজাবিলাকৰ সাধাৰণতে দুটা নাম থাকে। এটা হৈছে হিন্দু নাম, আন এটা হৈছে আহোম নাম। যেতিয়া ৰজা এজন আহোমত যেতিয়া ৰাজসিংহাসনত বহে তেতিয়া শিঙৰি ঘৰত উঠা এটা পৰম্পৰা প্ৰচলিত আছিল। অৰ্থাৎ নতুনকৈ ৰজা হোৱাৰ আগে আগে শিঙৰি ঘৰত উঠিহে ৰাজসিংহাসনত বহে। আৰু শিঙৰি ঘৰত উঠাৰ পিছত এটা আহোম নাম গ্ৰহণ কৰে। আনহাতে আমি যেতিয়া আহোমৰ যিসকল ইনিচিয়েল কিংছ আছিল, অৰ্থাৎ চুকাফাৰ পিছত যিসকল আছিল, কিছুমানৰ ক্ষেত্ৰত দেখিছিলো যে তেওঁলোকৰ অকল আহোম নামটোহে আছিল, কিন্তু তেওঁলোকৰ হিন্দু নাম নাছিল। গতিকে এইখিনি অলপ ডিফাৰেন্স আছে নামৰ ক্ষেত্ৰত। এতিয়া স্বৰ্গদেউ কমলেশ্বৰ সিংহই যেতিয়া ৰজা হৈছিল, এখেত ৰজা হৈ এখেতে শিঙৰি ঘৰত উঠা নাছিল। অৰ্থাৎ ৰজা হৈছিল কিন্তু শিঙৰি ঘৰত উঠা নাছিল কাৰণে এখেতৰ কোনো আহোম নাম নাছিল। সেইকাৰণে এখেতৰ এটাই নাম আছিল, সেইটো হৈছে কমলেশ্বৰ সিংহ। এতিয়া গৌৰীনাথ সিংহৰ নিচিনাকৈ কমলেশ্বৰ সিংহৰ শাসন কালটোও যথেষ্ট ইভেন্টফুলেই আছিল। আৰু আমি যেতিয়া আহোমৰ ৰজাসকলৰ কথা চুকাফাৰ পৰা পঢ়া আৰম্ভ কৰিছিলো, তেতিয়া আমি এটা কথা দেখিছিলো যে আহোমত অকল যে ৰজাজনেই পাৱাৰফুল তেনেকুৱা নহয়। ৰজাজনটো আল্টিমেট পাৱাৰফুল হয়েই, কিন্তু তাত যিবিলাক উচ্চপদস্থ বিষয়া থাকে, বিশেষকৈ বৰগোহাঁই, বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই, এই সকলৰো এটা পাৱাৰফুল লবি থাকে, নাইবা এই সকলৰো ৰজা এজনৰ ডিচিশ্যনটো কেনেকুৱা হ'ব তাত বহুত বেছি হাত থাকে, নাইবা এখেতসকলৰ এটা ইম্পেক্ট আছিল আহোম ডাইনেষ্টিত। যদিওবা এখেতসকল ৰজা নহয়, ৰজাৰ অধীনস্থ বিষয়াহে আছিল, তথাপিতো এখেতসকলৰ এটা ইম্পেক্ট আছিল। আৰু যিটো আমি গোটেই আহোমৰ যিটো হিষ্ট্ৰীটো চাই আছো, এই গোটেই হিষ্ট্ৰীটোত আমি এই কথাখিনি দেখা পাওঁ। কাৰণ যেতিয়া আহোমত ৰজা নাছিল তেতিয়া এই বিষয়াসকলেই কিছু বছৰৰ কাৰণে চলাইছিল, নাইবা এজন ৰজাৰ পিছত ৰজাজনৰ নিজৰ পুত্ৰজনেই ৰাজসিংহাসনত বহিব, নে তেওঁলোকৰ ডাইনেষ্টিৰ অইন কোনোবা এজন বহিব, এই সকলোবিলাকত এই বিষয়াবিলাকৰ এটা ইম্পেক্ট আছিল, বা তেওঁলোকৰ ডিচিশ্যন বিলাকৰ এটা ছিগনিফিকেন্স আছিল। আৰু বিষয়াবিলাকে যি ডিচিশ্যন লৈছিল সেইটো সাধাৰণতে গ্ৰহণযোগ্য হৈছিল, জনমানসতে হওক নাইবা আহোমৰ ৰাজবংশতে হওক ইণ্টাৰনেলি। গতিকে আমি যেতিয়া গৌৰীনাথ সিংহৰ কথা চাইছিলো, তেতিয়া দেখিছিলো যিটো মোৱামৰীয়া বিদ্ৰোহ দমন কৰাৰ ক্ষেত্ৰত গৌৰীনাথ সিংহৰ আণ্ডাৰত যিবোৰ অফিচাৰ্ছ আছিল, বিশেষকৈ পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়া, তেখেতে এক যথেষ্ট ইম্পৰ্টেণ্ট ভূমিকা এটা লৈছিল। আৰু আমি এনেকৈও ক'ব পাৰো যে গৌৰীনাথ সিংহৰ যিটো শাসন কালটো দীঘলীয়া হৈছিল, নাইবা তেখেতৰ শাসন কালত তেখেতে যিখিনি সফলতা পাইছিল, এই সফলতাৰ মূলতে আছিল তেওঁলোকৰ পিছত যি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পলিটিকেল উইজডম আছিল, নাইবা যিখিনি পলিটিকেল এক্সপাৰ্টাইজ আছিল সেইকাৰণে। আৰু গৌৰীনাথ সিংহৰ পিছতো এই আহোমৰ যিসকল বিষয়া আছিল, এই বিষয়াসকলৰ ৰজাৰ ডিচিশ্যনত যিটো ইম্পেক্ট আছিল, নাইবা ৰজাজনক বিভিন্ন ধৰণে সহায় কৰাটো, এইটো কণ্টিনিউ হৈ আছিল। কাৰণ যেতিয়া কমলেশ্বৰ সিংহ ৰজা হৈছিল, কমলেশ্বৰ সিংহৰ ৰজা হোৱাৰ সময়ত সৰু বৰ যথেষ্ট বিদ্ৰোহে দেখা দিছিল। কাৰণ আমি যেতিয়া গৌৰীনাথ সিংহৰ শাসন কালটো চাইছিলো, তেতিয়া তেওঁৰ শাসন কালত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। আৰু এই মোৱামৰীয়া বিদ্ৰোহত আমি এইটো দেখিছিলো যে মোৱামৰীয়া বিদ্ৰোহ পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াই নিজৰ পলিটিকেল উইজডমৰ কাৰণে ছাপ্ৰেছ কৰিবলৈ সক্ষম হৈছিল,
কিন্তু ৰাজ্যত সৰু বৰ ৰজাই মূৰ দাঙি উঠিছিল, কিছুমানে নিজকে স্বাধীন বুলি ঘোষণা কৰিছিল। আনহাতে এনেকুৱাও কিছুমান আছিল যিসকলে নিজাকৈ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহত যোগ দিছিল, আৰু এই মোৱামৰীয়া বিদ্ৰোহৰ পিছত ৰাজ্যত যথেষ্টখিনি অকাল নাইবা দুৰ্ভিক্ষও দেখা দিছিল। গতিকে অভাৰঅল আহোমৰ যিটো ছচিয়েল চিনাৰিঅ' সেইটো বৰ এটা ভাল অৱস্থাত নাছিল। তেনেকুৱা পৰিৱেশতে কমলেশ্বৰ সিংহই ৰজা হৈছিল, আৰু ৰজা হৈয়ে কমলেশ্বৰ সিংহই এই চেলেঞ্জবোৰ ফেচ কৰিব লগা হৈছিল। এই যিবিলাক তেওঁৰ আগত হাৰ্ড চেলেঞ্জ আছিল। আৰু কমলেশ্বৰ সিংহই কিন্তু এই মানে চেলেঞ্জবোৰ তেওঁ ফাইট কৰিব পাৰিছিল, কাৰণ তেওঁৰ পিছত পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াৰ পলিটিকেল উইজডমখিনি আছিল। এতিয়া এখেতৰ দিনত যিবোৰ ইম্পৰ্টেণ্ট ইভেন্ট হৈছিল তাৰ ভিতৰত এটা উল্লেখযোগ্য আছিল ডুমডুমীয়া বিদ্ৰোহ। এই ডুমডুমীয়া বিদ্ৰোহৰ বেকগ্ৰাউণ্ডটো এনেকুৱা আছিল, হৰদত্ত আৰু বীৰদত্ত নামেৰে দুজন ককাই ভাই আছিল। এই দুজন ককাই ভাইয়ে সেই সময়ত কোচবিহাৰৰ ৰজাৰ পৰা গোপনে কিছু হেল্প পাইছিল। অৰ্থাৎ হৰদত্ত আৰু বীৰদত্তই কোচবিহাৰৰ ৰজাৰ পৰা যি গোপন সহায় পাইছিল, এই সহায়ৰ সহায়ত ৰজাৰ বিৰুদ্ধে মূৰ দাঙি উঠিছিল বা বিদ্ৰোহ কৰিছিল। যদিও বা নেতৃত্বত হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ককাই ভাই আছিল, কিন্তু এওঁলোকৰ এই বিদ্ৰোহটো কিন্তু কোনো সাধাৰণ বিদ্ৰোহ নাছিল। এওঁলোকৰ বিদ্ৰোহে আহোমৰ ইণ্টাৰনেল পলিটিকেল ষ্ট্ৰাকচাৰটোৱে যেন গোটেই এক কঁপনি তোলাই দিছিল। কাৰণ তেওঁলোকে যথেষ্টখিনি তেওঁলোকৰ সৈন্য সামন্ত আছিল, তেওঁলোকে কিছু সংখ্যক ট্ৰাইবৰ পৰাও ছাপোৰ্ট পাইছিল। আৰু আমি অলৰেডি কৈছোৱে যে মোৱামৰীয়া বিদ্ৰোহটো দমন কৰি আহোমৰ ইণ্টাৰনেলি আহোম যিসকল ৰজা আছিল, এই ৰজাসকল কিছু পৰিমাণে হলেও উইক হৈছিল। গতিকে এই হৰদত্ত আৰু বীৰদত্তৰ যিটো বিদ্ৰোহ আছিল, এই বিদ্ৰোহটো যেন ৰজা কমলেশ্বৰ সিংহৰ আউট অফ কন্ট্ৰল হৈছিল। তেখেতে আৰু বিদ্ৰোহটো দমন কৰিব পৰা নাছিল। তেখেতে নিজেই পৰা নাছিল, নাইবা তেখেতৰ পিছত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ যি পলিটিকেল উইজডম আছিল, সেই উইজডম খিনিৰ লগত লৈও এইজনা হৰদত্ত আৰু বীৰদত্তৰ বিদ্ৰোহটো দমন কৰিব পৰা নাছিল। গতিকে তেতিয়া কমলেশ্বৰ সিংহৰ হাতত কোনো বিকল্প নাছিল যে এতিয়া কি কৰে তেখেতে। কাৰণ বিদ্ৰোহটো ভালেমান এইটো বিদ্ৰোহে ভালেখিনি আহোমক ইণ্টাৰনেলি ক্ষতি কৰিছিল, আৰু লাহে লাহে যেন বিদ্ৰোহটোৱে গোটেই আহোম ডাইনাষ্টিটোকেই যেন মানে ডিফিট কৰিব, আৰু এনেকুৱা এটা চিটুৱেশ্যন আহিছিল। তেতিয়া এই বিদ্ৰোহৰ দমনৰ কাৰণে নেতৃত্ব দিয়াৰ কাৰণে দায়িত্ব দিছিল কলীয়া ভোমোৰা বৰফুকনক। অৰ্থাৎ পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়া অলৰেডি আছেয়ে এক ভাল অফিচাৰ হিচাপে, কিন্তু তেখেতে নিজৰ পলিটিকেল উইজডম খিনি ব্যৱহাৰ কৰিও যেতিয়া এই ৰিভল্টটো ছাপ্ৰেছ কৰিব পৰা নাই, গতিকে তেওঁৰ পিছত কলীয়া ভোমোৰা বৰফুকনক এইটো দায়িত্ব দিছিল যে আপুনি গৈ বিদ্ৰোহটো দমন কৰক। এতিয়া কলীয়া ভোমোৰা বৰফুকনো যথেষ্টখিনি এক্সপাৰ্ট আছিল, পলিটিকেলি এক্সপাৰ্ট আছিল, ৱাৰফেয়াৰ এক্টিভিটিছত তেখেতৰ এক্সপাৰ্টাইজ আছিল। গতিকে যেনেকৈ মোৱামৰীয়া বিদ্ৰোহৰ ক্ষেত্ৰত পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াই এক মেজৰ ৰোল এটা প্লে কৰিছিল, এইজনা যি হৰদত্ত আৰু বীৰদত্ত এই দুজন ককাই ভাইয়ে যি বিদ্ৰোহটো আৰম্ভ কৰিছিল, এইটো বিদ্ৰোহত কিন্তু কলীয়া ভোমোৰা বৰফুকনে এক মেজৰ ৰোল প্লে কৰিছিল। আৰু তেখেতৰ বিচক্ষণতাৰ কাৰণে অৱশেষত এই হৰদত্ত আৰু বীৰদত্তই যিটো বিদ্ৰোহ কৰিছিল, এই বিদ্ৰোহটো দমন কৰিবলৈ সক্ষম হৈছিল। পিছত হৰদত্ত আৰু বীৰদত্তক ধৰি আনি মৃত্যুদণ্ড দিয়া হয়। আৰু এই যে বিদ্ৰোহটো দমন কৰিলে, এইটো বিদ্ৰোহ দমন কৰাৰ কাৰণে কলীয়া ভোমোৰা বৰফুকনক ৰজাই এটা নতুন উপাধি দিছিল, সেইটো আছিল প্ৰতাপ বল্লভ। অৰ্থাৎ তেতিয়া হৰদত্ত আৰু বীৰদত্তৰ বিদ্ৰোহ দমন কৰাৰ পিছতেই কলীয়া ভোমোৰা বৰফুকনক প্ৰতাপ বল্লভ টাইটেলটো দিয়া হয়।
এতিয়া স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত অইন এটা বিদ্ৰোহ হৈছিল, সেইটো আছিল মোৱামৰীয়াসকলৰ পুনৰুদ্ধাৰ। অৰ্থাৎ গৌৰীনাথ সিংহৰ দিনত যি মোৱামৰীয়াসকলক দমন কৰা হৈছিল, ব্ৰিটিছৰ হেল্প লৈ যি মোৱামৰীয়া বিদ্ৰোহক ছাপ্ৰেছ কৰা হৈছিল, সেই মোৱামৰীয়াসকলেও কিন্তু স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত সুযোগ বুজি যেন মূৰ দাঙি উঠিছিল আৰু কিছু পৰিমাণে তলে তলে বিদ্ৰোহ কৰিছিল। কিন্তু এই বিদ্ৰোহ দমন কৰিব এই কাৰণেই পাৰিছিল কমলেশ্বৰ সিংহই, কাৰণ তেওঁৰ পিছত আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু কলীয়া ভমৰা বৰফুকন, যাক প্ৰতাপ বল্লভ টাইটেল দিয়া হৈছিল এই দুজনৰ পলিটিকেল উইজডম নাইবা পলিটিকেল যিটো ভিজন আছিল, যে তেখেতসকলে কেনেকে ৰিভল্ট এটা ছাপ্ৰেছ কৰি ৰজাজনৰ যিখন থ্ৰন ৰাজ সিংহাসন সেইটো কেনেকৈ সুৰক্ষিত কৰিব লাগে, সেই ক্ষেত্ৰত এই দুয়োজন বুঢ়াগোহাঁই হওক বৰপাত্ৰ গোহাঁই হওক এই দুজন এক্সপাৰ্ট আছিল। গতিকে মোৱামৰীয়াসকলৰ পুনৰুদ্ধাৰটো দমন কৰা হৈছিল। আৰু আমি এইটো অলৰেডি দেখিছো যে ৰজাবোৰ যেনেকুৱা পাৱাৰফুল আছিল, ৰজাৰ অধীনত যিবোৰ বুঢ়াগোহাঁই বৰপাত্ৰ গোহাঁই এইসকল আছিল, এইসকলো প্ৰায় পাৱাৰফুলে আছিল ৰজাৰ নিচিনাকৈ। আৰু কনষ্ট্ৰাকশ্যন, ৰজা এজনৰ দিনত যিবোৰ কনষ্ট্ৰাকশ্যনত ৱৰ্ক হৈছিল, যিবোৰ আৰ্কিটেকচাৰেল ৱৰ্ক হৈছিল, সেইবিলাকতো কিন্তু এই বুঢ়াগোহাঁই বৰপাত্ৰ গোহাঁই এইসকলৰ যথেষ্ট এক ইম্পৰ্টেণ্ট ভূমিকা আছিল। আৰু এইজনা কলীয়া ভমৰা বৰফুকনেও যেতিয়া বৰফুকন হৈ আছিল, তেতিয়া তেখেতে নিৰ্মাণ কাৰ্যতো যথেষ্ট পৰিমাণে আগভাগ লৈছিল আৰু তেখেতে যিবোৰ নিৰ্মাণ কাৰ্য কৰাইছিল তাৰ ভিতৰত কামাখ্যা মন্দিৰত এটা তামৰ ঘৰ নিৰ্মাণ কৰিছিল। অৰ্থাৎ কলীয়া ভমৰা ৰজা আছিল কমলেশ্বৰ সিংহ, কিন্তু তেওঁ ৰজাৰ দিনতেই এইজনা কলীয়া ভমৰা বৰফুকনে কামাখ্যাত এক তামৰ বিতোপন ঘৰ এটা সজাইছিল। গতিকে আমি এইটো ক'ব পাৰো যে ৰজাৰ থাকিলেও এই বিষয়াসকলেও কিন্তু এক পেৰেলেলি নিজৰ মানে ডেভেলপমেন্ট ৱৰ্ক বিলাক কৰি ৰজাক ছাপোৰ্ট কৰিব পাৰিছিল, বা তেওঁলোকৰ নিজৰো বহুতখিনি হয়তো অটনমি আছিল, যাৰ কাৰণে তেওঁলোকে বিভিন্ন ডিচিশ্যন বিলাক ছিংগল হেণ্ডেডলি ল'ব পাৰিছিল। গতিকে কমলেশ্বৰ সিংহৰ দিনত অইন এটা ইম্পৰ্টেণ্ট ইভেন্ট হৈছিল কি, কাৰণ পূৰ্বতে আহোমসকলৰ সাধাৰণতে আহোমৰ ৰজাজনে বিদেশৰ যিবোৰ ৰাজ্য আছিল সেইসকলৰ লগত সুসম্পৰ্ক স্থাপন কৰাৰ কাৰণে সিমান এটা ৰাজদূত পঠোৱা নিয়মটো সিমান বহুলভাৱে প্ৰচলিত নাছিল। কিন্তু এইজনা স্বৰ্গদেৱে অৰ্থাৎ স্বৰ্গদেউ কমলেশ্বৰ সিংহই অৰ্থাৎ বিদেশত যিবোৰ ৰাজ্য আছে এই ৰাজ্যসকলৰ লগত সুসম্পৰ্কটো ৰক্ষা কৰাৰ কাৰণে এক কটকী তোলা ব্যৱস্থা কৰিছিল। চিম্পল ইন এ লেমেন টাৰ্মছত আমি এইটো ক'ব পাৰো যে আজিৰ হিচাপত যিবোৰ ৰাজদূত, অৰ্থাৎ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ ৰজাৰ মেছেজটো নিয়াৰ কাৰণে যিসকল ৰাজদূত থাকে, এই ৰাজদূতৰ ব্যৱস্থাটো স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত বহুলভাৱে প্ৰচলিত হৈছিল। আৰু গৌৰীনাথ সিংহই যেনেকৈ ব্ৰিটিছৰ আৰ্হিৰে সৈন্য গঠন কৰাত গুৰুত্ব দিছিল, ঠিক তেনেদৰে কলীয়া ভমৰা বৰফুকনেও বিদেশৰ পৰা চিপাহী আনি দুটা পল্টন গঠন কৰিছিল। গতিকে আমি যদি স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰুলিং পিৰিয়ডটো সামাৰাইজ কৰো, তেতিয়া আমি এইটো দেখা পাম যে এইজনা স্বৰ্গদেৱে তেওঁৰ পূৰ্বতে যিজন গৌৰীনাথ সিংহ আছিল, তেওঁ যেনেকৈ গৌৰীনাথ সিংহই যেনেকৈ তেওঁৰ আণ্ডাৰত থকা মিনিষ্টাৰ নাইবা বুঢ়াগোহাঁই বৰপাত্ৰ গোহাঁই, স্পেচিয়েলি পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াৰ কাৰণে ভালেখিনি সফলতা পাইছিল বা এক দীঘলীয়া সময়ৰ কাৰণে শাসন কৰিবলৈ সুবিধা হৈছিল, ঠিক তেনেদৰে কমলেশ্বৰ সিংহৰ দিনতো পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়া আছিল, লগতে কলীয়া ভমৰা বৰফুকনো আছিল। এই দুজনৰ এক্সপাৰ্টাইজৰ কাৰণে কমলেশ্বৰ সিংহই নিজৰ সিংহাসনখন সুৰক্ষিত কৰি ৰাখিব পাৰিছিল। মেজৰ ইভেন্টৰ ভিতৰত তেওঁলোকৰ দিনত হৈছিল ডুমডুমীয়া বিদ্ৰোহটো হৈছিল, যিটো বিদ্ৰোহ দুজন ককাই ভাই হৰদত্ত আৰু বীৰদত্তই কৰিছিল। আৰু এই বিদ্ৰোহটো কলীয়া ভমৰা বৰফুকনে দমন কৰি প্ৰতাপ বল্লভ নাম পাইছিল। কমলেশ্বৰ সিংহৰ দিনতে কটকী তোলা অৰ্থাৎ বিদেশলৈ ৰজাজনৰ ৰাজদূত পঠোৱা এটা নিয়ম প্ৰচলিত আছিল।
নাইবা বিদেশৰ পৰা চিপাহী আনি সৈন্যবাহিনীও গঠন কৰিছিল আৰু কিছু পৰিমাণে কনষ্ট্ৰাকচন কাম কৰিছিল, যাৰ ভিতৰত উল্লেখযোগ্য আছিল যে কামাখ্যা মন্দিৰত তামৰ জীয়েক বিতোপন ঘৰ সজাইছিল। এতিয়া কমলেশ্বৰ সিংহৰ পিছত আহোমৰ ৰজা হৈছিল চন্দ্ৰকান্ত সিংহ, স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ। কমলেশ্বৰ সিংহই যেনেকৈ শিঙৰি ঘৰত নুঠা কাৰণে আহোম নাম পোৱা নাছিল, ঠিক তেনেদৰে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ কিন্তু শিঙৰি ঘৰত উঠা নাছিল, যাৰ কাৰণে এখেতেও কোনো ধৰণৰ আহোম নাম পোৱা নাছিল। আৰু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই যেতিয়া ৰজা হৈছিল বা ৰজা হোৱাৰ কাৰণে আহিছিল, তেতিয়া আহোমৰ যিটো পলিটিকেল চিনাৰিও আছিল, ইণ্টাৰনেল পলিটিকেল চিনাৰিও, সেইটো বৰ কমপ্লেক্স হৈ গৈছিল। কাৰণ ৰজাবিলাকৰ পাৱাৰটো ডিক্লাইন হৈ আহিছিল, নাইবা যিবোৰ স্মল ৰুলাৰ্ছ আছিল, স্মল কিংডমছ আছিল, সেইসকলে ৰিভল্ট ষ্টাৰ্ট কৰিছিল। ইভেন মোৱামৰীয়া ৰিভল্টৰ কাৰণেই হওক, নাইবা ডুমডুমীয়া ৰিভল্টৰ কাৰণেই হওক, ৰজাবিলাকৰ যিটো পাৱাৰ আছে ডিক্লাইন হৈছিল। আৰু ৰজাবিলাকৰ পাৱাৰ যি অলপ আছিল সেইখিনি ষ্টেবল হৈ আছিল, এইকাৰণে যে তেওঁলোকৰ আণ্ডাৰত এক্সপেৰিয়েন্স মিনিষ্টাৰবোৰ আছিল, যেনে পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়া হওক, কলীয়া ভোমোৰা বৰফুকন ডাঙৰীয়া হওক, গতিকে এইসকল আছিল। এতিয়া এনেকুৱা এক কমপ্লেক্স চিটুৱেশ্যনৰ মাজতেই স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ ৰাজসিংহাসনত বহিছিল। এইজনে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ যেতিয়া ৰাজসিংহাসনত বহিছিল, তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ 12 বছৰ, অৰ্থাৎ 12 বছৰ বয়সতে এখেতে ৰাজসিংহাসনত বহিছিল। গতিকে 12 বছৰৰ বয়সৰ ল'ৰা এজনৰ কাৰণে আহোমৰ ৰাজ্যখন চলোৱাটো কোনো সহজ কথা নহয়, বা প্ৰেক্টিকেলি আমি যদি চাব যাওঁ সেইটো নোৱাৰেও, যে 12 বছৰীয়া ল'ৰা এজনে চন্দ্ৰকান্ত সিংহই ৰজা হলেও তেখেতে ৰাজ্যখন চলাব নোৱাৰে। গতিকে অলমষ্ট তেখেতৰ হৈ যিবোৰ সমস্ত ডিচিশ্যন আছিল ৰাজ্য এখনৰ, এই ডিচিশ্যনবোৰ লৈছিল কলীয়া ভোমোৰা বৰফুকন ডাঙৰীয়া আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াই ৰজাৰ হৈ ডিচিশ্যনবোৰ লৈছিল, কাৰণ ৰজাজন এজন মাইনৰ আছিল। কিন্তু চন্দ্ৰকান্ত সিংহৰ যিটো শাসন পিৰিয়ড, এইটো যথেষ্ট ইভেন্টফুল আছিল। কেইবাটাও মেজৰ ইভেন্ট হৈছিল। তাৰ ভিতৰত যিটো এক মানে আচৰিত ধৰণৰ বিদ্ৰোহ হৈছিল, সেই বিদ্ৰোহটো কোৱা আছিল কুকুৰা চোৱা ভূতৰ পুতেকৰ খবৰ। বিদ্ৰোহটোৰ নামটোৱে অলপ আচৰিত ধৰণৰ। বিদ্ৰোহটোৰ নামটো এনেকৈ কোৱা হয়, কুকুৰা চোৱা ভূতৰ পুতেকৰ খবৰ নামৰ এক ৰিভল্ট হৈছিল। এই ৰিভল্টটোৰ বেকগ্ৰাউণ্ডটো সামাৰাইজ কৰো যদি আমি এনেকুৱা, যে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই, আমিতো অলৰেডি ক'লোৱে যে 12 বছৰ বয়সতেই ৰজা হৈছিল। অৰ্থাৎ 12 বছৰ বয়সত ৰজা হৈছিল যদিও তেওঁ 12 বছৰ বয়সৰ ল'ৰা এজনৰ যেনেকুৱা বিহেভিয়াৰ, তেওঁৰো তেনেকুৱাই আছিল। সমনীয়াসকলৰ লগত খেলিছিল, বিভিন্ন ধৰণৰ বন্ধু বান্ধৱ আছিল। যিহেতু তেওঁ ৰজা হৈছিল নামমাত্ৰ, কিন্তু চলাইছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়া বা অন্য যিসকল মিনিষ্টাৰ্ছ আছিল। গতিকে তেওঁ তেনেকুৱা এজন ভাল বন্ধু আছিল চন্দ্ৰকান্ত সিংহৰ। 12 বছৰ বয়সত তেওঁৰ বন্ধুত্ব গঢ়ি উঠিছিল। এইজনক পিছলৈ নিজৰ ৰাজ্যত চন্দ্ৰকান্ত সিংহই এটা ভাল পদবী দিছিল। যিটো আমি কুকুৰা চোৱা ভূতৰ পুতেকৰ খবৰ নামৰ যিটো ৰিভল্ট আমি কৈ আছো, সেই ৰিভল্টৰ বেকগ্ৰাউণ্ডটো এনেকুৱা। এই বন্ধুজনক নিজৰ ৰাজ্যত এক ভাল পদবী দিছিল, আৰু বন্ধুজনেও তেনেকৈ পদবী পাই লাহে লাহে ক্ষমতাশালী হৈ উঠিছিল। তাৰমানে তেওঁ নিজৰ কিছু সংখ্যকক মেনেজ কৰিছিল, আৰু ৰাজ্যৰ যিজন ঘাই মন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই, তেখেতকো কিছু ক্ষেত্ৰত গুৰুত্ব দিয়া নাছিল, কাৰণ তেওঁ ৰজাৰ বন্ধু। ৰজাক যেন তেওঁ নিজৰ হাতৰ মুঠিত ৰাখিছিল, কাৰণ দুয়োৰে এটা ভাল বন্ধুত্ব আছিল। এই বন্ধুত্বৰ সুযোগটো যেন অলপ বেলেগ ধৰণে ইউজ কৰিছিল। ইভেন পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াকো এই গুৰুত্ব নিদিয়া হৈছিল। পিছত এইজনা বন্ধুৰ সহায় কৰিছিল বদন চন্দ্ৰ বৰফুকনেও। অৰ্থাৎ বদন চন্দ্ৰ বৰফুকনেও সহায় কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত এইটো বিদ্ৰোহ দমন কৰা হৈছিল, আৰু এই বিদ্ৰোহটোকে কুকুৰা চোৱা ভূতৰ পুতেকৰ বিদ্ৰোহ বুলি কোৱা হয়। কিন্তু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনত যিটো উল্লেখযোগ্য ইভেন্ট হৈছিল, সেই ইভেন্টটো আছিল মানৰ অসম আক্ৰমণ, যিখিনি আমি নেক্সট ভিডিঅ'ত চাম।